টোটেল 180 টকা পালোঁ আপ ডাউন। এতিয়া আমি আকৌ চাৰিঙীয়ালিমূৰ পাই গ'লোহি ঘূৰি আহি। ভিডিঅ' চাই কেনেকুৱা পায়? সকলোকে নমস্কাৰ জনাই আমাৰ নতুন এটা চেনেললৈ নতুন এটা ভিডিঅ' লৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। আৰু কথা হ'ল কি, এতিয়া আমি এখন গাড়ী মই এখন গাড়ীয়ে চলাই খাই বৈ জীয়াই আছোঁ, মোৰ পৰিয়াল চলাই আছোঁ। আজি যুগ যিটো জানেই নহয় কিমান কষ্ট এটা পৰিয়াল চলাবলৈ, সেইটো কাৰণে আমি যেনে তেনে চলি আছোঁ গাড়ীখন চলাই। আৰু এতিয়া আমি যাম গাড়ী চলামগৈ, আৰু কাৰণ গাড়ী চলোৱা এটা ভিডিঅ' আপোনালোকক দিম বুলি ভাবিছোঁ প্ৰথমে আৰু সেইকাৰণে আমাৰ চানিকো লৈ লৈছোঁ। নহ'লে আপোনাৰ হয়তো অসুবিধা হ'ব গাড়ী চলাই থাকোঁতে ভিডিঅ' কৰিবলৈ, কাৰণ হেণ্ডেল লগা গাড়ী, সেইকাৰণে অলপ অসুবিধা হয় ভিডিঅ'টো কৰিবলৈ। আপোনালোকক আজি দেখুৱাবৰ কাৰণে আমাৰ চানিক লৈ লৈছোঁ একদম। আৰু এতিয়া গৈ থাকোঁ ব'লক। এতিয়া জয়তে ধুনীয়াকৈ মই গাড়ীখন ষ্টাৰ্ট কৰি লওঁ, মচি কাচি ল'লোঁ। ষ্টাৰ্ট কৰি লৈ এতিয়া ব'লক গৈ থাকোঁ। আৰু আমিও আহি এতিয়া চাৰিঙীয়া এইটো ষ্টপেজ, কাৰণ আমাৰ ঘৰৰ ওচৰতে, তেনেকৈ ঘৰৰ পৰা বেছিখন নহয়। এয়া চাৰিঙীয়া ষ্টপেজতে গাড়ীখন ৰখাওঁ, আৰু ইয়াৰ পৰাই আমি ধুনীয়াকৈ মানুহ তোলোঁ, পেচেঞ্জাৰ তোলোঁ আৰু লৈ যাওঁ, টাউনলৈ অনা নিয়া কৰি থাকোঁ। আৰু আজি এতিয়া পাইছোঁহি, এতিয়া এইডোখৰত আপোনালোকক এইডোখৰৰ পৰা আৰম্ভ কৰি দিম, কেনেকৈ ধৰণে কি চলাওঁ গাড়ীখন আজি চাই যাব। যিহেতু মোৰ গৰম বন্ধ চলি আছে, সেইটো কাৰণে আপোনালোকক এই ভিডিঅ'টো দেখাব পাৰিছোঁ, নহ'লে পাপাইতো অকলে ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰ হ'ব। নাই, অসুবিধা হয়, অকলে ভিডিঅ' কৰিবলৈ অসুবিধা হয়। সেইকাৰণে আজি তোমাক লৈ লৈছোঁ কেমেৰাৰ কাৰণে। কেমেৰাটো তুমি ধৰি দিবা। আজি প্ৰথম ভিডিঅ'টো তোমাৰ দ্বাৰা দেখুৱাই দিম আৰু দেখাই দিম ধুনীয়াকৈ আপোনালোকক কি হয় কেনেকৈ হয় চব ধুনীয়াকৈ দেখাই দিম, আপোনালোকে চাই যাব। আৰু এইটো এইপিনে দেখিবলৈ পাইছে আমাৰ যোৰহাটৰ বৰুৱা চাৰিআলি। এতিয়া ডাইৰেক্ট চাৰিঙীয়া যাম নহয় আকৌ। এতিয়া প্ৰথম ট্ৰিপটো যে লৈ গৈছিলোঁ, সেই ট্ৰিপটো যাওঁতে পালোঁ 100 টকা, আৰু আহোঁতে পালোঁ কেইটকা? 80 টকা। 80 টকা পালোঁ। টোটেল 180 টকা পালোঁ আপ ডাউন। এতিয়া আমি আকৌ চাৰিঙীয়ালিমূৰ পাই গ'লোহি ঘূৰি আহি, মানুহ নমাই মেলি আহি আকৌ এতিয়া পালোঁ 180 টকা। আৰু বাকীখিনি কি হয় নাজানো, ওপৰলৈ জানে। আজি দিনটো কপালত দেৰি হোৱা নাই। আমাৰ দেওবাৰ, 4th ছেটাৰডে, 2nd ছেটাৰডে আমাৰ সেইবিলাক নাই, কাৰণ আমাৰ গাড়ী আৰু ইনষ্টলমেণ্টৰ গাড়ী ৰেগুলাৰ চলাব লাগিবই। তাৰমানে কি হয়, কিছুমান ক্ষেত্ৰত ভাল। এতিয়া ধৰক কিছুমানৰ ঘৰত দেউতাকে ঘৰখন চলাই আছে, ধৰক বা অন্য পৰিয়ালৰ মানুহে চলাই আছে, তেতিয়া গাড়ী এখন চলাই থাকিবলৈ ভাল, মানে ইনষ্টলমেণ্ট মাৰিবলৈও ভাল। এতিয়া আমাৰ কি হয়, পৰিয়াল চলাব লাগে, আলহী তুলহী বিয়া সমাজ পৰা ধৰি সকলোতে অকল এটা ইনকমৰ পৰা হয়, গাড়ীখনৰ ইনকমটো পাই সকলোখিনি আমাৰ অসুবিধা হৈ যায় চলাবই লাগিব। বহুত কষ্টকৰ জীৱন দেই আমাৰ জীৱনটো, বহুত সেইটো হয়ে। কষ্ট কৰি যিকেইটা ঘটে ধৰক সেইকেইটা ফলটো মিঠা, হয় নাই বাৰু? যিকেইটা 92 টকা সেইকেইটা মিঠা নহয়, তৎক্ষণত যায়। কিন্তু আমি কষ্ট কৰোঁ, 2 টকা কম পাওঁ, সৎ কামত খাটে। তোমাৰ কাৰণে ৰৈ আছোঁ আকৌ, তুমি সেইখনত উঠি চাগে তোৰ একেলগে যাওঁ। গাড়ীবোৰ আহি আছে। আজিকালি গাড়ীবোৰ বৰ জোৰত আহে নহয়, ভয় লাগে। ভাল ভাল। বয়সস্থ মানুহ বেয়া লাগে নহয়।
গাড়ী চলে ব'লা গৈ ধুনীয়াকৈ তেলটো মাৰি লোৱা হ'ল আৰু ব'লক আরে বলবো ওলামি বলবো ওলামি এনেকে ভাল ৰিক্স লৈছে দেই কিন্তু নাপায় এনেকে ৰিক্স ল'ব নাপায় চোৱা কেনেকে ওলামি কৈছে বলবম বুলিলে গাড়ীত এনেকে ওলমি যোৱাটো ভুল কাৰণ যিমানৰ দিনৰ গাড়ীখনৰ ভিতৰত যিকেইজন গৈছে সেইকেইজন যোৱাটো বেলেগ কথা এনেকে ওলমি যোৱাটো কিন্তু মই পক্ষপাতি নহয় বহুত ওলমি গৈছে চোৱা বহুত কৈছে অঁ আকৌ আমি আহি পাই গ'লো একদম ডাইৰেক্ট চাৰিঙা এতিয়া 2 নম্বৰ টিপটোত পালোঁ টোটেল আপডাউন 11জন মানুহ পালোঁ 11জনত 20 টকাকৈ 2 ঘাং 22 মানে 220 টকা পালোঁ দ্বিতীয় টিপটোত সেয়াই আৰু বাকী এতিয়া আমি গৈ আছোঁ টাউনৰ পিনে আৰু এইপিনে আমাৰ ছাবস্ক্ৰাইবাৰ খুৰী এজনী ভিডিঅ' চাই কেনেকুৱা পায় ভাল লাগে অঁ বাকী এতিয়া গৈ আছোঁ আমি এতিয়া আমি পেচেঞ্জাৰ ৰূপত পালোঁ পেচেঞ্জাৰ ৰূপত পাইছোঁ অঁ অঁ আমাৰ ফেমিলিটোৰ মাজতে দেখাই থাকোঁ আৰু আমি এডোখৰতে ৰলোহি আহি সেয়া চানীয়ে চাহ আনিবলৈ গৈছে এই দোকানখনৰ পৰা এয়া চাহ লৈ আছে সি চাহ আনিছে আমি এতিয়া চাহ খাই লওঁ ধুনীয়াকৈ কি কি আনিলে চাহে এয়া চাহ আনিলোঁ বনালোঁ চাহে বনাই অঁ হ'ব এতিয়া খাই লওঁ তেনে এতিয়া চাহে বনাই ধুনীয়াকৈ খাই লওঁ দেই গাড়ী এইটো খাই লওঁ ধুনীয়াকৈ চাহকাপ খাই লওঁ মজা আছে অঁ তাৰপৰা আকৌ যাব লাগিব তাৰপৰা আকৌ ওলাব লাগিব অঁ চাহকাপ বহুত ধুনীয়া বনাই আকৌ দেই অঁ ইমানেই নহয় বন্ধু ভাল হয় খাই অঁ এতিয়া গাইছ ময়ো এইপিনে এয়া খাই লওঁ আৰু এতিয়া আৰু চাহ তাহ খালোঁ আৰু ব'লক গৈ থাকোঁ ব'লা ব'লা এতিয়া গাইছ বৰুৱা চাইডে আৰু এটা টিপ খোলোঁ আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট একদম চাৰিঙীয়া ব'লক গৈ থাকোঁ আৰু এইটোৱে হৈছে আমাৰ যোৰহাটৰ আইচবিটি দেখাই দিছোঁ চক এইপিনে এতিয়া আমি ডাইৰেক্ট আহি পেলাই এইপিনে চাৰিঙীয়া পালোহি আৰু ইয়াতে এতিয়া মানুহ উঠাই লওঁ তাৰপিছত আকৌ যাব লাগিব এতিয়া আকৌ গৈ থাকোঁ ব'লক এতিয়া আমি আহি ঘৰ পালোহি মানে একদম এবেলা চলালোঁ এতিয়া ভাত খাবৰ টাইম হ'ল কাৰণে আমি ধুনীয়াকৈ ভাত খাম এতিয়া আৰু আহিলোঁ এবেলাতনো কেইটকা পালোঁ আপোনালোকক দেখুৱাই আছোঁ চাওক এতিয়া জুপিয়াই ল'লোঁ পইচাকেইটা 2 3 4 5 650 টকা পালোঁ 650 টকা অঁ এতিয়া 650 টকা আমি যদি 220 টকা তেল আকৌ ভৰাম এতিয়া 400 400 থাকিলে 400 থাকিলে এবেলাত আপোনালোকক দেখুৱাই দিলোঁ এবেলাত যিকেইটা পালোঁ আজি মানুহকেইটা ভাল পালোঁ সোমবাৰ নহয় আৰু কেতিয়াবা বৰ বেয়াও হয় সোমবাৰ কাৰণে আজি ভাল হ'ল এবেলাটো ভালেই লাগিল চলাই আৰু পিছবেলাটো নাজানো দেৰিকৈহে যাম 4টা বজাত 5ত যাম পালোঁ পাম নাপালোঁ নাই সেই কথা এতিয়া ভাত খাম ধুনীয়াকৈ হাত মুখ ধুই লওঁগৈ ফ্ৰেছ হৈ লওঁগৈ তাৰপৰা এতিয়া ভাত খাম আৰু ময়ো আগবেলা গাড়ী চলোৱাখিনি আপোনালোকক দেখালোঁ আৰু ঘৰসমূহ দেখালোঁ কেনেকুৱা কি কথা হিচাপ নিকাচ কৰিও দেখালোঁ আৰু এতিয়া পিছবেলা দেৰিকৈ গ'লোঁ বহুত দেৰিকৈ গৈছিলোঁ দুপাক চলালোঁ তেনেকুৱা মানুহ নাই আৰু সেইকাৰণে এতিয়া গুচি আহি ঘৰ পালোঁহি আৰু এতিয়া ঘৰ সোমালোহিয়ে আৰু এইটো আমাৰ নতুন চেনেল সেইকাৰণে নতুন চেনেলটো আপোনালোকে কেনেকুৱা ধৰণে বিচাৰে কমেণ্টত জনাব সেইমতে আমি ভিডিঅ' দিবলৈ লওঁ আৰু ভাল লাগিব চাগে আৰু যদি নতুনকৈ এই চেনেলটোলৈ আহিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ বাকীখিনি কৰি যাব আৰু ভাল লাগিব
আৰু চাই গৈ থাকিব। আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ। ধন্যবাদ।